এসময়ত এখন দেশত এজন ব্ৰাহ্মণ আছিল। এদিনাখন এজন ভক্তই এজনী গাই গৰু আৰু পোৱালিৰ সৈতে ব্ৰাহ্মণক দান দি থৈ গ'ল। মানুহজন গুচি যোৱাৰ পাছত ব্ৰাহ্মণজনে গাই আৰু পোৱালিটোক চোতালত বান্ধি কোমল ঘাঁহ আনি খাবলৈ দিলে। সেইদিনাখন এটা চোৰে ৰাস্তাৰে যাওঁতে ব্ৰাহ্মণৰ ঘৰৰ চোতালত পোৱালিৰ সৈতে গাইজনী বান্ধি থোৱা দেখা পালে আৰু সি সেইদিনাই গৰুকেইটা চুৰ কৰাৰ সিদ্ধান্ত ল'লে। ৰাতি সন্ধিয়া হোৱাৰ লগে লগেই চোৰটো ব্ৰাহ্মণৰ ঘৰৰ পদূলিয়ে সোমাই আহিল। এনেতে চোৰটোৱে ব্ৰাহ্মণৰ ঘৰৰ চোতালত থকা আম গছৰ তলত এটা বিৰাট ৰাক্ষস থিয় হৈ থকা দেখা পালে। চোৰে ৰাক্ষসটোৰ ওচৰলৈ আহি সুধিলে, তুমি কোন? ৰাক্ষসটোৱে ক'লে, মই সত্যবচন, মই বৰ ভোকত আছোঁ। আজি ব্ৰাহ্মণক খাবলৈ মই ইয়ালৈ আহিছোঁ। তেতিয়া চোৰে ক'লে, মই কুকৰ্ম, মই ব্ৰাহ্মণৰ ঘৰত গৰু চুৰ কৰিবলৈ আহিছোঁ। এনেকৈ চোৰ আৰু ৰাক্ষস কথা পাতি থকা সময়ত ব্ৰাহ্মণ দূৰঘূৰ টোপনিত ডালকাল হৈ আছিল। চোৰ আৰু ৰাক্ষস লাহে লাহেকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰলৈ সোমাই আহি ৰাক্ষসে ক'লে, ভোকত মই ৰ'ব নোৱাৰা হৈছোঁ। প্ৰথমে মই ব্ৰাহ্মণক খাই লওঁ, মোক এতিয়া খাবলৈ দিয়া। চোৰে ক'লে, প্ৰথমতে মই গৰুটো চুৰ কৰি লৈ যাওঁ, নহ'লে ব্ৰাহ্মণে সাৰ পাই যাব। তেতিয়া ৰাক্ষসে ক'লে, গৰুৱে হেম্বেলিয়ালে মোৰ একো লাভ নহ'ব। দুয়ো এনেদৰে তৰ্কাতৰ্কি কৰি থাকোঁতেই ব্ৰাহ্মণ সাৰ পালে। ব্ৰাহ্মণ উঠি বহাৰ লগে লগে চোৰে ক'লে, হে ব্ৰাহ্মণ, এই ৰাক্ষসটোৱে আপোনাক খাব খুজিছে। তেতিয়া ৰাক্ষসটোৱে ক'লে, এই চোৰটোৱে আপোনাৰ গৰু চুৰ কৰিবলৈ আহিছে। সিহঁতৰ কথা শুনি ভয়তে ব্ৰাহ্মণে ৰাক্ষসটোক খেদিবৰ কাৰণে ইষ্ট দেৱতাক স্মৰণ কৰিবলৈ ধৰিলে। মুহূৰ্ততে ৰাক্ষস অদৃশ্য হৈ পৰিল। তাৰ পিছত ব্ৰাহ্মণে লাঠি লৈ চোৰক খেদোৱাত চোৰেও পলাই পত্তং দিলে। চোৰ আৰু ৰাক্ষসক খেদাই পুনৰ ব্ৰাহ্মণে নাক বজাই শুই থাকিল। ইয়াৰ পৰা আমি শিকিলোঁ যে তোমাৰ শত্ৰুৰ মাজত কাজিয়া হ'লেই তোমাৰেই লাভ। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।